নমস্কাৰ। প্ৰথমেই সদৌ অসমবাসী আজি জীয়ৰী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ পৰা আমি ফেচবুকত আৰম্ভ কৰিব বিচাৰিছোঁ এলানি আলোচনা। আজিৰ প্ৰথম আলোচনাৰ বিষয় তবলিগ তেতিয়া আৰু এতিয়া। মই বিষয়লৈ যোৱাৰ আগতে এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ, আমি যি বিষয়ৰ ওপৰতে আলোচনা নকৰোঁ কিয়, বিষয়টো সম্পৰ্কে যুক্তিনিষ্ঠ পৰামৰ্শ আপোনালোকৰ লাগিব, আপোনালোকৰ সহযোগ লাগিব। প্ৰয়োজন সাপেক্ষে আপোনালোকেও নিৰ্দিষ্ট বিষয় উপস্থাপন কৰি এই আলোচনাৰ শিতানটি আগবঢ়াই নিব পাৰিব। আমি এই আলোচনাৰ শিতানৰ নাম ৰাখিছোঁ মুক্ত চিন্তা। আজিৰ মুক্ত চিন্তাৰ বিষয় তবলিগ তেতিয়া আৰু এতিয়া। শেহতীয়াকৈ কৰোনা আতংকৰ মাজত সমগ্ৰ ভাৰতবৰ্ষ জুৰি তবলিগ জামাত সম্পৰ্কে ব্যাপক চৰ্চা হ'বলৈ ধৰিছে। বৈদ্যুতিন মাধ্যম, প্ৰচাৰ মাধ্যম, ছ'চিয়েল মিডিয়া সকলোতে এই বিষয়টোৱে গুৰুত্ব আৰোপ কৰিছে। হয়তো কৰোনা আতংক নোহোৱা হ'লে এই বিষয়টো আমি আলোচনাৰ মাজলৈ আনিব নোৱাৰিলোঁ হয়। তবলিগ শব্দটো এটা গুৰুত্ব আছে। ইয়াৰ অৰ্থ ধৰ্ম প্ৰচাৰ। প্ৰতি সম্প্ৰদায়তে প্ৰতি ধৰ্মশাস্ত্ৰ বিশ্বাস কৰা সকলৰ মাজত ধৰ্ম প্ৰচাৰৰ এটা প্ৰৱণতা থাকে। ইয়াৰ অৰ্থ এইটো নহয় যে আন ধৰ্মক আমি আক্ৰমণ কৰিব লাগিব বা আন ধৰ্মৰ প্ৰতি আমি ঈৰ্ষান্বিত হ'ব লাগিব। ধৰ্ম প্ৰচাৰৰো মুখ্য উদ্দেশ্য আছিল মানুহৰ মাজত মানৱতাবোধ জীয়াই ৰখা আৰু মানৱ সেৱাই যে ঈশ্বৰ সেৱা, এই বিষয়টো দাঙি ধৰাই মহাপুৰুষসকলৰ মূল উদ্দেশ্য আছিল। হজৰত মহম্মদে যেতিয়া তবলিগ আৰম্ভ কৰিছিল, তেতিয়া তেওঁ প্ৰধানকৈ গুৰুত্ব আৰোপ কৰিছিল জ্ঞানৰ ওপৰত। জ্ঞান অবিহনে ধৰ্ম যে বৃথা, এই কথাটো তেওঁ উপলব্ধি কৰিছিলে। গতিকে আৰববাসীক কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ পৰা আঁতৰাই নি পোহৰ বাটলৈ আনিবৰ কাৰণে তেওঁ জ্ঞান অন্বেষণ কৰিবলৈ কৈছিল। প্ৰয়োজন সাপেক্ষে সুদূৰ চীনত গৈ জ্ঞান ল'বলৈ কৈছিল। সেই সময়ত চীন জ্ঞান প্ৰযুক্তিবিদ্যাত আৰবতকৈ বহু আগবঢ়া আছিল। গতিকে চীনৰ প্ৰসংগ তেওঁ টানি আনিছিল। তাতোতকৈ এটা সুন্দৰ কথা, সেই কথাটো আমি নক'লে আধৰুৱা হ'ব। ইছলামৰ পবিত্ৰ গ্ৰন্থ কোৰাণৰ প্ৰথমটো শব্দ হ'ল ইকৰা। আৰবী ভাষাৰ এই শব্দটো অৰ্থ পঢ়া। ইকৰা মানে পঢ়া, অধ্যয়ন কৰা। নপঢ়াকৈ, অধ্যয়ন নকৰাকৈ কোনো বস্তু বিশ্বাস কৰিব নালাগে। এইটো হ'ল কোৰাণৰ প্ৰথম কথাটো। আজি তবলিগ জামাতৰ লৈ আলোচনাৰ ক্ষেত্ৰত দুটা শিবিৰ আমি দেখা পাইছোঁ। এটাই তবলিগ জামাতৰ সমৰ্থন কৰে, আনটোৱে তবলিগ জামাতৰ বিৰোধিতা কৰে। আমি এই দুইটা শিবিৰৰ কথাটো মাজলৈ যোৱাতকৈ প্ৰথমেই তবলিগৰ ইতিহাস সম্পৰ্কে কিছু কৈ ল'ব লাগিব। তবলিগ নামৰ এই সংগঠনটিৰ জন্ম প্ৰাক স্বাধীনকালতেই। সেই সময়ত ব্ৰিটিছবাদৰ পৰা ৰক্ষা কৰিবৰ কাৰণে হিন্দু ৰজাই বোলক, মুছলিম ৰজাই বোলক, তেওঁলোকে অস্তিত্বৰ সংকটত ভুগিছিল। আৰু সেইকাৰণেই হিন্দু সমাজতো কিছু সংস্কাৰগামী সংগঠনৰ জন্ম হৈছিল। ব্ৰাহ্ম সমাজ, আৰ্য সমাজ, এইবিলাকৰ প্ৰসংগ আমি আনিব পাৰোঁ। সেইধৰণে বিবেকানন্দৰ দৰে, ৰাজা ৰামমোহন ৰায়ৰ দৰে সংস্কাৰবাদী ভাৰতীয়ক আমি ইতিহাসত লগ পাইছোঁ। সেই সময়ত মুছলিম শাসকসকলেও নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে
ব্ৰিটিছৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছিল আৰু তবলিগ নামৰ এই সংগঠনটোৱে সেই সময়ত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হৈছিলে। নানা চাহেব তান্তিয়া টুপিৰ দৰে স্বাধীনতা সংগ্ৰামী সেই সময়ত তবলিগ নামৰ অনুষ্ঠানটোৰ মাজত তবলিগ সৈন্য বাহিনী গঠন কৰি ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিলে। গতিকে তবলিগৰ এটা ৰাষ্ট্ৰীয় দায়িত্ব আমি সেই সময়ত দেখিছিলোঁ, ৰাষ্ট্ৰৰ প্ৰতি থকা দায়বদ্ধতা আমি দেখা পাইছোঁ। কিন্তু পৰৱৰ্তী সময়ত দেশ বিভাজনৰ পিছত ভাৰতবৰ্ষত মৌলবাদৰ প্ৰাচুৰ্য বাঢ়িবলৈ ধৰিলে, মৌলবাদ গা কৰি উঠিল। কাৰণ আমি সমান্তৰালভাৱে দেখিলোঁ 1923 চনত বিনায়ক দামোদৰ সাভাৰকাৰৰ হিন্দুত্ব নামৰ গ্ৰন্থখন প্ৰকাশ পোৱাৰ পিছত হিন্দু ৰাষ্ট্ৰৰ এটা কনচেপ্ট, নতুন ধাৰণা আৰম্ভ হ'ল। তাৰ লগে লগে জামাত ইছলামী নামৰ এটি মুছলিম সংগঠনৰ আৱহাৱা আমি দেখিলোঁ আৰু সেই সংগঠনৰ মূল প্ৰবক্তা মৌলানা মৌদুদীয়ে তেওঁৰ ঘোষণাপত্ৰত উল্লেখ কৰিলে যে জামাত ইছলামীও ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দৰে এটা অনুষ্ঠান। গতিকে এনেধৰণৰ চিন্তাধাৰাৰ ফলত ভাৰতবৰ্ষত যি সোণালী যুগ আমি আশা কৰোঁ স্বাধীনতাৰ পিছত, সেই সোণালী যুগ যেন ক'ৰবাত ৰৈ গ'ল। ভাৰতীয় সমাজখন যেন বহু পিছ পৰি গ'ল, য'ত আমি সদায় কৈ আহিছোঁ বৈচিত্ৰতাৰ মাজত ঐক্য, সেই মেছেজ, সেই বাণী যেন তল পৰি গ'ল। যি কি নহওক, প্ৰথম অৱস্থাত তবলিগ নামৰ সংগঠনটিৰ নেতৃত্ব দিছিলে বহুত উদাৰমনা উচ্চ শিক্ষিত বুদ্ধিজীৱী। সেইসকল মুছলিম বুদ্ধিজীৱীয়ে ভাৰতীয়ত্বৰ প্ৰতি সদায় সন্মান জ্ঞাপন কৰিছিলে। গতিকে সেই সময়ত তবলিগে এটা সংকীৰ্ণ দৃষ্টিভংগী ল'ব পৰা নাছিল। কিন্তু পৰৱৰ্তী সময়ত তেনেবোৰ নেতা প্ৰয়াত হোৱাৰ পিছত তবলিগৰ নেতৃত্ব আহিল এচাম সংকীৰ্ণ গোড়া মুছলিম মধ্যবিত্তৰ হাতত। আৰু যিসকলৰ বিলাসী জীৱনধাৰাই এটা কথা প্ৰমাণ কৰি দিলে যে সাধাৰণ মুছলিমসকলক ধৰ্মৰ দোহাই দি, আল্লাহ ৰছুলৰ দোহাই দি, মহাপ্ৰলয়ৰ দোহাই দি কেনেকৈ তেওঁলোকক অন্ধকাৰ ৰখা যায় আৰু শোষণ শাসন কায়েম কৰি ৰাখিব পাৰি। শেহতীয়াভাৱে দি দেখিলোঁ তবলিগত যিসকলক লোকক জড়িত কৰা হৈছে সেইসকলৰ বেছিভাগেই দৰিদ্ৰ পৰিয়ালৰ লোক। বিশেষকৈ উঠি অহা চামক ছাত্ৰ ছাত্ৰীসকলক তবলিগৰ নামত 4-5 মাহ ধৰি তেওঁলোকক ঘৰৰ পৰা বাহিৰত ৰখা হয়, বিদ্যা শিক্ষাৰ পৰা তেওঁলোকক বঞ্চিত কৰা হয় আৰু ফলশ্ৰুতিত তেওঁলোকে জ্ঞান বিজ্ঞানৰ দিশত পিছ পৰি যায় আৰু জীৱন জীৱিকাৰ পৰাও তেওঁলোকে লাহে লাহে বঞ্চিত হ'বলৈ ধৰে। অৰ্থাৎ ইছলামৰ যি মহান আদৰ্শ, কুৰাণৰ যি মহান আদৰ্শ, তাক তেওঁলোকে ধূলিচ্ছাত কৰিছে। তেওঁলোকৰ মূল গ্ৰন্থ তবলিগী নিচাব, তবলিগী নিচাবখন তেওঁলোকৰ কাৰণে মূল গ্ৰন্থ। কিন্তু আমি জনা দৰকাৰ মূল গ্ৰন্থ কুৰাণক বাদ দি তবলিগী নিচাব সচেতন ইছলামী সমাজে কেতিয়াও গ্ৰহণ নকৰে। বিদ্যালয়ত ছাত্ৰ ছাত্ৰীয়ে মূল গ্ৰন্থখন পঢ়িহে প্ৰসংগ পুথিখন লয়। প্ৰসংগ পুথি মূল পুথি হ'ব নোৱাৰে। এতিয়া দেখা গ'ল কোৰাণৰ যি বিশ্বজনীন আদৰ্শ, ভাতৃত্ববোধৰ যি বাণী, সেই বাণীক তেওঁলোকে নস্যাৎ কৰে আৰু কোৰাণত বাৰে বাৰে উচ্চাৰিত হোৱা বিশ্বমানৱক উদ্দেশ্যি কৰা যিবোৰ কথা, সেই কথাবোৰ তেওঁলোকে মানুহক পাহৰাই ৰাখি কেৱল মুছলমান এনেধৰণৰ ধ্বনি দিবলৈ ধৰে। যাৰ ফলস্বৰূপে ভাৰতীয় মুছলিম সমাজখন, অসমীয়া মুছলিম সমাজখনত ক'ৰবাত যেন কেৰুণ লাগিছে তেনেকুৱা এটা ধাৰণা আমাৰ হয়। আৰু প্ৰতিখন সমাজত স্থানীয় কলা কৃষ্টিবিলাকক লৈহে এখন সমাজ আগবাঢ়ে বা জীয়াই থাকে। তবলিগৰ নেতৃত্বই স্থানীয় কলা কৃষ্টিবিলাক আওকাণ কৰে, অৱজ্ঞা কৰে আৰু যদি স্থানীয় কলা কৃষ্টিবিলাক মানি লোৱা হয় তেন্তে তেওঁলোকে
সম্পূৰ্ণ বিৰুদ্ধাচৰণ কৰি সমাজত এটা উশৃংখল বাতাবৰণ সৃষ্টি কৰে। গতিকে বিজ্ঞান মনস্কতা বিৰোধী, জ্ঞান বিজ্ঞান বিৰোধী এনে তবলিগ অনুষ্ঠানৰ প্ৰাসংগিকতা আজিৰ তাৰিখত নাই বুলি আমি ভাবোঁ। আৰু এই মঞ্চৰ পৰা, এই মুক্ত চিন্তা শিতানৰ পৰা আমি ক'ব খোজোঁ, আজিৰ তাৰিখত অসমৰ মুছলিম সমাজে, অসমৰ মছজিদ সমিতিসমূহে তবলিগ জামাতক নিষিদ্ধ ঘোষণা কৰক আৰু তাৰ মাজেদি অসমীয়া মুছলিম সমাজে এটা অসমীয়া জাতি হিচাপে গঢ় লৈ উঠাত যাতে সহায়ক হয়। ধৰ্মত ইছলাম হৈও হাতে কামে কাজে সংস্কৃতিয়ে অসমীয়া বুলি জীয়াই থকাত যাতে আমি এটা বাট বিচাৰি পাওঁ। সৈয়দ আব্দুল মালিকে কোৱা কবিতাটোৰ দৰে মই অসমীয়া বুলি কোৱাৰ যি আমাৰ নৈতিক অধিকাৰ, সেই নৈতিক অধিকাৰ যাতে আমি বিচাৰি পাওঁ। তবলিগে যাতে আমাৰ জাতীয়তাবোধত কুঠাৰাঘাত কৰিব নোৱাৰে। গতিকে তাৰ প্ৰতি আমি সতৰ্ক, সদা জাগ্ৰত এটা দৃষ্টিভংগী ৰাখিব লাগিব। আৰু আমি অনুৰোধ কৰিম অসমীয়া মুছলিম সমাজৰ উচ্চ শিক্ষিত অংশই, বুদ্ধিজীৱীসকলে, শিল্পী সাহিত্যিকসকলে, সচেতন নাগৰিকসকলে ঐক্যবদ্ধভাৱে হাতে হাতে ধৰাধৰিকৈ অসমীয়া মুছলিম সমাজক তবলিগৰ এই সংকীৰ্ণতাৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমি আহ্বান জনালোঁ। ধন্যবাদ। আজিলৈ আমাৰ এই বিষয়টোৰ অন্ত পৰিল। পৰৱৰ্তী সময়ত পুনৰ আপোনালোকৰ সৈতে আমি লগ হ'ম আন এটি নতুন বিষয় লৈ।